হেল্ল' ফ্ৰেণ্ডছ, দৈ চিকেনৰ এটা টেষ্টি ৰেচিপি লৈ আজি আকৌ দেওবৰীয়া ভাত সাজ লৈ আহিলোঁ। ইয়াতে মই ধনিয়া, নহৰু, আদা, জলকীয়া, কাজু, পিঁয়াজ, অকণমান নেমু চেপি দিছোঁ আৰু মিঠাতেল দি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'লোঁ। এতিয়া একাপ দৈ পিচি লোৱা পেষ্টটো লগতে অকণমান গুড়ি মছলা, নিমখ, জালুকৰ গুড়ি, আটাইখিনি দি ইয়াতে চিকেনৰ পিচকেইটা দি দিম। অকণমান কচুৰি মেথিও দি দিলোঁ। এতিয়া এইখিনি এঘণ্টাৰ বাবে মেৰিনেট কৰি ৰাখিম। অকণমান ঘি দিছোঁ। ইয়াতে চিকেনৰ পিচখিনি প্ৰায় 60% মই ফ্ৰাই কৰি ল'ম। ঘিত ফ্ৰাই কৰি ল'লে চিকেনখিনি খুব ধুনীয়া এটা টেষ্ট আহে। আপোনালোকে তেলতো ফ্ৰাই কৰিব পাৰে। এতিয়া ইয়াতে উতলা পানী দি চিকেনৰ পিচখিনি দি দিলোঁ। একেবাৰে শেষত ধুনীয়াৰে গাৰ্নিছ কৰি দিলোঁ। দেওবৰীয়া ভাত সাজো সজাই লৈ আহিলোঁ। চিকেন হ'লে ল'ৰাই যিহেতু পোলাও ভাল পায়, অকণমান পোলাও বনালোঁ আৰু বুটৰ দাইল লগতে বেচন, বন্ধাকবি পাত দি তেনেদৰে পকৰি বনাইছোঁ। একেবাৰে চিম্পল আজি দেওবৰীয়া ভাত সাজ। কেনেকুৱা লাগিছে জনাব। আজিলৈ আহিলোঁ। বাই বাই।